Hello everyone, welcome to Injemam Study Hub. আজি স্পকেন ইংলিছৰ পঞ্চম টপিক। আজি আমি কিছু ট্ৰেণ্ডিং ইংলিছ ৱাৰ্ডৰ বিষয়ে আলোচনা কৰিম। ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিং ইংলিছ ৱাৰ্ডবোৰ আমালোকৰ বেলেগকৈ পঢ়াৰ বা মনত ৰখাৰ প্ৰয়োজন নাই। নিউজ বা ছ'চিয়েল মিডিয়াত থকা এই ৱাৰ্ডবোৰ বাৰে বাৰে দেখা বা শুনাৰ কাৰণে ৱাৰ্ডবোৰ অট'মেটিকেলি মনত ৰৈ যায়। তো আজি আমি এনেকুৱা 10টা ট্ৰেণ্ডিং ইংলিছ ৱাৰ্ডৰ মিনিঙৰ লগতে এক্সাম্পল আলোচনা কৰিম আৰু ইয়াৰ পিছত ৱাৰ্ডৰ মিনিং জনাৰ লগতে এই ৱাৰ্ডবোৰ নিজৰ ইংৰাজীত ভালদৰে ব্যৱহাৰ কৰিব পাৰিব। এই ৱাৰ্ডবোৰ হ'ল নেপোটিজম, স্পাইক, বয়কট, বিঞ্চ, এলেজ, স্ৱেগ, ডুপেলগেংগাৰ, নুব, বেডাছ এণ্ড ব্ৰমেন্স। প্ৰথম ৱাৰ্ডটো হ'ল নেপোটিজম। ইয়াৰ মিনিং হ'ল আত্মীয় পোষণ। চ' নেপোটিজম প্ৰেক্টিকেলি ক'বলৈ গ'লে কোনো ফিল্ডত কোনো কাম কৰি থকা মানুহৰ ওচৰত যদি কোনো সুযোগ সুবিধা আহে, এই সুযোগ সুবিধাবোৰ অকল আত্মীয় স্বজনৰ মাজত বিলাই দিয়া বা আবদ্ধ ৰখাটোৱে হ'ল নেপোটিজম। বলা এক্সাম্পলৰ লগত বুজোঁ। মেনি প্ৰডিউচাৰ ষ্টাৰ্ছ were accused of nepotism after the suicide of the actor Sushant Singh Rajput. অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত বহুতো প্ৰডিউচাৰ ষ্টাৰক আত্মীয় পোষণৰ অভিযোগ কৰা হৈছিল। নেক্সট এক্সাম্পল, নেপোটিজম ইজ সামথিং দ্যাট এক্সিষ্টছ এভৰিৱেৰ ইন দ্য ৱৰ্ল্ড ইন এভৰি ফিল্ড। আত্মীয় পোষণ বা নেপোটিজম এটা এনেকুৱা বস্তু যিটো পৃথিৱীৰ সকলো ঠাইতে সকলো ক্ষেত্ৰতে পোৱা যায়। নেক্সট ৱাৰ্ডটো হ'ল স্পাইক। ইয়াৰ মিনিং হ'ল কোনো তীক্ষ্ণ বস্তু বা স্তৰ বৃদ্ধি। এক্সাম্পল লৈ যাওঁ। ইণ্ডিয়া ৰেকৰ্ডছ দ্য হাইয়েষ্ট স্পাইক অফ পেট্ৰল এণ্ড ডিজেল প্ৰাইচ ইন 2020 আফটাৰ মেনি ডেকেডছ। বহুতো দশকৰ পিছত 2020 চনত ভাৰতে পেট্ৰল আৰু ডিজেলৰ দাম সৰ্বাধিক পৰিমাণ পঞ্জীয়ন কৰিছে। ইয়াৰ আৰু এটা এক্সাম্পল লৈ যাওঁ। ইফ প্ৰাইজেছ স্পাইক কণ্টিনিউৱাছলি দেন পিপল উইল নট বি এবল টু মিট দেয়াৰ ভেহিকেল নিড। যদি ইফ প্ৰাইজেছ স্পাইক কণ্টিনিউৱাছলি ইয়াৰ মিনিংটো হ'ল যদি সৰবৰাহভাৱে বাঢ়ি গৈ থাকে। যদি এনেকৈ দাম বৃদ্ধি পাই থাকে তেনেহ'লে মানুহে তেওঁলোকৰ বাহনৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰিব। নেক্সট শব্দটো হ'ল বয়কট। ইয়াৰ মিনিং হ'ল বহিষ্কাৰ কৰা বা বৰ্জন। এক্সাম্পল লৈ যাওঁ। উই মাষ্ট হেভ টু বয়কট চাইনিজ প্ৰডাক্টছ ইন অৰ্ডাৰ টু বি ইণ্ডিপেণ্ডেণ্ট। স্বতন্ত্ৰ হোৱাৰ বাবে আমালোকৰ নিশ্চয় চীনা বস্তু বৰ্জন কৰিব লাগিব। ইয়াত ইণ্ডিপেণ্ডেণ্ট মানে ডিপেণ্ডেঞ্চ ফ্ৰী কৰা। নেক্সট ৱাৰ্ডটো হ'ল বিঞ্চ। অনিয়মিতভাৱে চলি থকা। এক্সাম্পল, আই টেণ্ড টু বিঞ্চ ভিউইং দ্য চিটুৱেশ্যন অফ লাডাখ আফটাৰ বিং কিল্ড 20 ইণ্ডিয়ান ছ'লজাৰ্ছ। ইয়াত বিঞ্চ ভিউইং মানে হ'ল অনিয়মিতভাৱে চাই থকা। যদি কওঁ বিঞ্চ ৱাচিং তেনেহ'লে হ'ব অনিয়মিতভাৱে টেলিভিশ্যন বা মুভি চাই থকা। তো 20 ভাৰতীয় সেনা নিহত হোৱাৰ পিছত মই লাডাখৰ পৰিস্থিতি অনিয়মিত প্ৰৱণতাৰে চাই আছোঁ। নেক্সট ৱাৰ্ডটো হ'ল এলেজ, মানে অভিযোগ কৰা। এক্সাম্পল, চীন ৱাজ এলেজড ফৰ অৰিজিনেটিং কৰোণা ভাইৰাছ। চীনক কৰোণা ভাইৰাছ উৎপত্তি কৰাৰ কাৰণে অভিযোগ কৰা হৈছিল। নেক্সট ৱাৰ্ডটো স্ৱেগ। ইয়াৰ মানে হ'ল ষ্টাইল। এক্সাম্পল, হিজ টিচিং স্ৱেগ ইজ আমেজিং। তেওঁৰ শিক্ষকতাৰ শৈলীটো আশ্চৰ্যজনক। নেক্সট ৱাৰ্ডটো হ'ল ডুপেলগেংগাৰ, মানে অনুৰূপ ব্যক্তি বা বস্তু। এক্সাম্পল, এ স্মাইলিং বয় এট দ্য এণ্ড অফ দ্য ৰোড ৱাজ নট ৰাহুল বাট হিজ ডুপেলগেংগাৰ। ৰাস্তাৰ শেষত হাঁহি থকা ল'ৰাটো ৰাহুল নহয়, কিন্তু তেওঁৰ অনুৰূপহে। নেক্সট ৱাৰ্ডটো হ'ল NOOB, নুব। মিনিং নতুন কিছু। এক্সাম্পল, ডোণ্ট মেচ উইথ মি, ইউ আৰ এ নুব ইন দিছ ফিল্ড। মোৰ লগত খেলি মেলি নকৰিবা,
এই ক্ষেত্ৰত তুমি নতুন। নেক্সট ৱাৰ্ডটো হ'ল বেডেছ। যেনেকৈ আপুনি জানে BAD বেড মানে বেয়া আৰু ASS মানে শৰীৰৰ এটা অংশ। চ' দুয়োটা লগ লাগি হৈছে বেডেছ। ইয়াৰ মিনিংটো হ'ব বেয়া স্বভাৱৰ মানুহ। এক্সাম্পল, হি ইজ এ মেন অফ বেডেছ পাৰ্চনেলিটি। তেওঁ এজন বেয়া স্বভাৱৰ মানুহ। নেক্সট আৰু লাষ্ট ৱাৰ্ডটো হৈছে ব্ৰমেন্স। ব্ৰমেন্স শব্দটো ব্ৰাদাৰ আৰু ৰোমান্সৰ পৰা আহিছে। যেনেকুৱা ব্ৰাদাৰৰ ব্ৰ আৰু ৰোমেন্সৰ মেন্স। চ' ব্ৰমেন্স ইয়াৰ অৰ্থটো হ'ল ভাইৰ নিচিনা সম্পৰ্ক। এক্সাম্পল, হি ইজ নট অনলি মাই ফ্ৰেণ্ড বাট অলছ' ব্ৰমেন্স। তেওঁ মোৰ অকল বন্ধু নহয় কিন্তু ভাইৰ নিচিনাও। চ' আজি ইমানেই। আৰু চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট আপডেটৰ কাৰণে। এণ্ড হোপ ইউ উইল বি ডুইং গ্ৰেট এণ্ড হেভ এ গ্ৰেট টাইম। থেংক ইউ।